নমস্কাৰ আপোনালোকে চাই আছে টেকনোফোকন ইউটিউব চেনেল DSLR বহুতে ইউজ কৰে DSLR বহুতৰে আছে আৰু ম্যাক্সিমাম DSLR ইউজ কৰা মানুহে অটো মোডত ইউজ কৰা মই দেখিছো মেনুৱেল মোডত ইউজ কৰিবলৈ বহুতে ভয় কৰে বলে ফটোখন বেয়া আহে কোলা আহে কেতিয়াবা বেছি পোহৰ হৈ যায় তো মেনুৱেল মোডত ইউজ কৰিবৰ কাৰণে DSLR তিনটা বেসিক্স জানি ল'ব লাগিব এই তিনটা হৈছে এপাৰ্চাৰ শাটাৰ স্পীড আৰু ISO এই তিনটাকে আজি আমি ভিডিওটোত জানি লওঁ আহক আপোনালোকক আজি মই এপাৰ্চাৰ শাটাৰ স্পীড আৰু ISO বিষয়ে অকল সিম্পলকে বুজাই দিম প্ৰতিটো টপিকৰ ওপৰত এটা সিঙ্গল ভিডিও মই ইন ডিটেইল বনাম তো এপাৰ্চাৰ কি হয় এপাৰ্চাৰ হল লেন্সৰ ওপেনিং লেন্সখনৰ ভিতৰত যেটা আমাৰ হোল থাকে এটো কিমান ডাঙৰ হ'ব পাৰে দেখাই দিছো আপোনাক সিম্পল ধৰিব পাৰিছে চাগে অলপ এটো একেবাৰে এপাৰ্চাৰ একেবাৰে সৰু হৈ থকাটো এটো তাতকে ডাঙৰ তো লেন্সখন কিমান ওপেন হ'ব পাৰে এনেকেও দেখিব আপোনালোকে এটা চলে হল এখন নিকন 18-55mm লেন্স ইয়াতে আপোনাৰ মই সাৰ ফটোটো দেখাই দিম বাৰু ইয়াতে আপোনাৰ এপাৰ্চাৰ ওপেনিং আছে 3.5 আৰু 5.6 লৈকে 3.5 একেবাৰে ডাঙৰ এপাৰ্চাৰ এটা লজিক আছে অকমান উল্টা হয় কথাটো যিমানে এপাৰ্চাৰ নাম্বাৰটো ডাঙৰ থাকিব কিন্তু এফ ষ্টপ বুলি কোৱা হয় যিমানে ডাঙৰ হ'ব যেনেকৈ ইয়াত লিখা আছে আপোনাৰ 5.6 লৈকে আছে 5.6 টো ডাঙৰ সংখ্যা কিন্তু হিমানে এপাৰ্চাৰৰ যেটো হোলটো থাকিব লেন্সৰ হেটো সৰু থাকিব আৰু যিমানে এপাৰ্চাৰ নাম্বাৰটো সৰু থাকিব যেনেকৈ ইয়াত 3.5 লিখা আছে 3. হিমানে আপোনাৰ হোলটো ডাঙৰ হ'ব চাবলৈ গলে এটো এতিয়া হৈ আছে 3.5 হৈ আছে যিমান ডাঙৰ একেবাৰে যেটো বহল হৈ আছে আৰু একেবাৰে সৰু এটো আপোনাৰ 5.6 তো যিমানে এপাৰ্চাৰ নাম্বাৰটো ডাঙৰ থাকিব হিমানে আপোনাৰ লাইট কম কমাব এপাৰ্চাৰ হোলটো সৰু হ'ব আৰু যিমানে এপাৰ্চাৰ নাম্বাৰটো সৰু থাকিব যেনেকৈ 3.5 এতিয়া মই যিখন লেন্স শুট কৰিছো এখন 1.8 আছে 1.8 থাকে 1.4 লৈকে থাকে যিমানে এপাৰ্চাৰ নাম্বাৰটো সৰু থাকে হিমানে লেন্সৰ যেটো ওপেনিং হয় ডাঙৰ হয় আৰু হিমানে লাইট বেছি আহে আৰু আমি যেটো ব্যাকগ্ৰাউণ্ড ব্লাৰ দেখো DSLR মাৰিলে তো হেতু আপোনাৰ এপাৰ্চাৰ যিমান কম থাকে মানে যিমান 1.8 ত যদি মাৰে তেতিয়া আপোনাৰ ব্যাকগ্ৰাউণ্ড ব্লাৰটো বেছি ভাল হয় তো এপাৰ্চাৰৰ এটোই আছিল এতিয়া নেক্সট আহো শাটাৰ স্পীডৰ ওপৰত শাটাৰ স্পীডটো কি হ'ল শাটাৰ স্পীডটো হ'ল আপোনাৰ কেমেৰা কিমান ফাষ্ট এখন ফটো মাৰিব পাৰে আপুনি নরমাল মোবাইলে ফটো মাৰি চাব আপুনি যদি ৰৈ থকা মানুহজনক ফটো মাৰে তেতিয়া ফটোখন কোনো চেক নাহে কোনো ব্লাৰ নাহে ফটোখন ধুনীয়াকৈ আহিব কিন্তু আপুনি যদি কোনবা খুসকাহি যোৱা মানুহজনক মাৰি চাবচোন মোশন ব্লাৰ এটা হৈ যায় মানে মানুহজন একদম শাৰ্প নাহে ফটোখন হেৰি থকাৰ নিচিনা আহে তাতে শাটাৰ স্পীডৰ মেইন খেলটো হয় শাটাৰ স্পীড আপুনি যদি স্পোর্টস ফটোগ্ৰাফি কৰে বাহিৰত কোনবা খেল থকা ফটোগ্ৰাফি কৰে তেতিয়া আপোনাৰ শাটাৰ স্পীডটো সদায় আপুনি বেছি ল'ব লাগিব মানে শাটাৰ স্পীডটো মেজাৰ কৰা হয় 1 সেকেন্ডৰ কেভাগ কৰিব পাৰি মানে নরমালটো 1/60 বুলি যদি কয় 1 সেকেন্ডৰ 60 ভাগৰ এভাগ এটো নরমাল ফটোগ্ৰাফি মানুহজন যদি ৰৈ আছে বা অবজেক্টটো ৰৈ আছে তেতিয়া আপুনি ফটো মাৰিব পাৰে আৰু যদি মুভিং অবজেক্ট ফটো মাৰিবলৈ হয় তেতিয়া আপুনি 1/800 1/1200 তেনেকৈ মানে আপোনাৰ 1 সেকেন্ডৰ 1000 ভাগৰ এভাগ তেতিয়াহে আপোনাৰ মুভিং অবজেক্টটো ফ্ৰিজ হ'ব তো ইনডোৰ ফটোগ্ৰাফি কাৰণে সদায় আমাৰ যদি লাইটটো ভাল থাকে তেতিয়া আমি 1/60 1/100 ত মাৰিব পাৰো আৰু যদি আপুনি আউটডোৰ ফটোশুট কৰে যদি লাইটনিং কন্ডিশন ভাল আছে তেতিয়া আপোনাৰ শাটাৰ স্পীড আপুনি অলপ বেছি ৰাখিব লাগে তেতিয়া ফটোখন ভাল আহে এটা ষ্টিল অবজেক্ট ফটোগ্ৰাফি কৰিবলৈ আমাক শাটাৰ স্পীডটো সদায় কম হলেও হৈ যায় আৰু এটা আমি মুভিং অবজেক্ট ফটোগ্ৰাফি কৰিবৰ কাৰণে আমাক সদায় শাটাৰ স্পীডটো বেছি লাগে আৰু আপোনালোকে দেখিছে চাগে ৰাতি ষ্টাৰ ফটোগ্ৰাফি কৰে ষ্টাৰ ট্ৰেল ফটোগ্ৰাফি কৰে তেনেকুৱাত আমাৰ শাটাৰ স্পীডটো সেকেন্ড এতিয়া আমি যেনেকৈ কৈছিলো যে 1 সেকেন্ডৰ কেভাগত আমি ভাগ কৰি লওঁ তেনেকৈ নহয় তেতিয়া ডাইৰেক্ট সেকেন্ডত লাগে আমি কেমেৰাত আমি শাটাৰ স্পীডটো ডাইলেদি কমাব পাৰো বঢ়াব পাৰো তো আপুনি যদি ষ্টাৰ ট্ৰেল ফটোগ্ৰাফি কৰে তেতিয়া আপোনাৰ শাটাৰ স্পীডটো 10 সেকেন্ড মান কৰিব লাগিব মানে শাটাৰখনত 10 সেকেন্ড মান খোল খাই থাকিব আৰু ইনি নরমাল আপুনি যদি ফটোগ্ৰাফি কৰে স্পোর্টস ফটোগ্ৰাফি কৰে তেতিয়া শাটাৰখন আপোনাৰ খোল খাব মাত্ৰ 1000 সেকেন্ডৰ এক ভাগৰ কাৰণে খোল খাব এতিয়া নেক্সট আহিল ISO টো হল সেনসিটিভিটি টু লাইট ইন্টাৰনেশনাল স্ট্যান্ডার্ড অর্গানাইজেশন ISO ফুল ফর্ম হল আপুনি যদি এটা বন্ধ কোঠাত ফটো মাৰি আছে যত লাইটটো কম আছে তেতিয়া আপুনি যদি ফটো ক্লিক কৰে আপুনি এপাৰ্চাৰটো পুৰা খুলি ল'ব লাগিব শাটাৰ স্পীডটো কমাব লাগিব তথাপিতো বলে আপোনাৰ শাটাৰ স্পীডটো আৰু বেছি কমি গৈছে আপোনাৰ ফটোখনটো তেতিয়া ব্লাৰ আহিব তেতিয়া আপুনি লাইটটো কেনে এডজাস্ট কৰিব অলপ বেছিকৈ লাইট দৰকাৰ হৈছে হেতু কাৰণে ISO আপুনি বহাব লাগিব এনে নরমাল ISO 100 ত থাকে আপুনি ISO নরমাল কেমেৰাত আপুনি अराउंड 2600 মান লাগে বহাব পাৰে নরমাল ৰেঞ্জত এনে হাই ৰেঞ্জৰ বিলাকতো বেছি থাকে কিন্তু ISO এটা কথা আছে ISO আপুনি 30 to 100 মানৰ ওপৰত যদি যায় নয় যায় ফটো তো আপুনি যদি ঘৰৰ ভিতৰত এখন ফটো মাৰি আছে আৰু লাইটটো আপুনি কম পাইছে তেনেকুৱা সময়ত আপুনি ISO টো বহাই দিব পাৰে বাম্প কৰি দিব পাৰে যেনেকৈ আপুনি ISO নরমাল 100 হৈ আছে আপুনি ISO 800 কৰি দিলে আপুনি বহুতখিনি
ব্ৰাইটনেছ পাব আপোনাৰ ফটোখন পোহৰ আহিব কিন্তু তাতকেও যদি আপুনি বেছি ISO বঢ়াই গৈ থাকে 800 ৰ ওপৰত 1600 গ'ল 1600 পৰা 3200 লৈ গ'ল তেতিয়া আপোনাৰ কি হ'ব ফটোখনত নইজ আহিব আপুনি ফটোখন যেতিয়া জুম কৰি চাব ফটোখন একদম নৰ্মেল ফটোগ্ৰাফাৰ নিচিনা ক্লিয়াৰ নাহে শাৰ্পো নাহে ক্লিয়াৰ নাহে একদম কিবা ডট নইজ আহি যাব কিন্তু আপুনি সেই নইজটো ৰিডাকচন কৰিব পাৰিব আপুনি Adobe Photoshop ইউজ কৰে বা Adobe Lightroom ইউজ কৰে আপুনি নইজ ৰিডাকচন ইউজ কৰি পেলাই বহুতখিনি নইজ কমাব পাৰিব তো আপোনালোকক মই আজি অকল সহজভাৱে শাটাৰ স্পীড ISO আৰু এপাৰচাৰৰ কাম কি এটোহে বুজাই দিলো মই ইয়াৰ ইন ডিটেইল ভিডিও বনাম আপোনাক কৈছোৱে তেতিয়া আপোনাক ধুনীয়াকৈ মই ফটো এক্সাম্পল দি ভিডিও এক্সাম্পল দি ধুনীয়াকৈ দেখাই দিম তো আজি আমি এই ভিডিওটো পৰা বুজিলো যে এপাৰচাৰটো আছিলে লেন্সৰ ওপেনিং ISO টো হ'ল আপোনাৰ লাইটৰ সেনসিটিভিটি আপোনাক কিমান লাইট লাগে লাইট কম লাগে লাইট বেছি লাগে আপোনাৰ আৰু শাটাৰ স্পীডটো হ'ল আপোনাৰ শাটাৰ আপুনি কিমান সময়ৰ কাৰণে খুলিব আপোনাৰ নৰ্মেল ফটোগ্ৰাফিৰ কাৰণে অলপ ফাষ্ট ফটোগ্ৰাফিৰ কাৰণে আৰু এনে লাইটাৰ ফটোগ্ৰাফিৰ কাৰণে তো এনেকুৱা ভিডিও মই আগলৈ বনাই থাকিম আৰু ইন ডিটেইল ভিডিও এই তিনটা টপিকৰ ওপৰত মই বনাই থাকিম য'ত ফটো আৰু ভিডিও মই দেখাই আপোনালোকক বুজাম ভালকে আৰু তো আশা ৰাখিছোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিও আহি থাকিব কাৰণে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ